যোগ্য হ'বলৈ হ'লে উজুতিটো খাবই লাগিব বন্ধু, কিয়নো মিঠাই খোৱাৰ আচল মজা তিতা খোৱাৰ পিছতহে পোৱা যায়। মই সেইটো খেল নেখেলোঁ য'ত জিকাটো ফিক্স হয়, কিয়নো জিকাৰ মজা তেতিয়াই হয় য'ত হৰাৰ ৰিস্ক থাকে। পিছত পস্তোৱাতকৈ বেছি ভাল আৰু এবাৰ সম্পূৰ্ণ শক্তিৰে চেষ্টা কৰাটো। বেয়া মানুহৰ লগত থকাতকৈ বেছি ভাল অকলে থকাই। ইচ্ছা যদি তোমাৰ কিবা কাম কৰা হয় তেনেহ'লে পৃথিৱীৰ একো কাম অসম্ভৱ নহয়। কিছুমান মানুহে তাৰিখ সলনি হোৱাৰ লগে লগে পাৰ্টিৰ তৈয়াৰী কৰি আছে আৰু কিছুমান মানুহে জীৱন সলনি কৰিবলৈ তৈয়াৰী কৰি আছে। নিচা সম্পত্তিৰ নহয়, সফলতাৰ ৰাখক। জিত ভাল পোৱাৰ নহয়, লক্ষ্যৰ ৰাখক। বেছি ৰাতিলৈ ছেটিং কৰি থকাসকলেই কেৱল হাৰ পাই নাথাকে। কিছুমান পাগল মানুহে নিজৰ কেৰিয়াৰ বনাবলৈ ৰাতি দেৰিলৈকে হাৰ পাই থাকে। লক্ষ্য পোৱাৰ ইচ্ছা কেতিয়াও নেৰিবা, কিয়নো সূৰ্য ডুবাৰ পিছতহে ৰাতিপুৱা হয়। যদি আপোনাৰ কাৰণে কোনো ৰাস্তা পোৱা নাই তেনেহ'লে নিজে ৰাস্তা বনাই লওক। কেৱল 90 দিন একেৰাহে কষ্ট কৰি যাওক। বিশ্বাস কৰক আপুনি বেলেগ মানুহতকৈ বহুত আগবাঢ়িব পাৰিব। আপোনাৰ পিছৰ 1 বছৰ বহুত বেলেগ হ'ব। ৰতন টাটাই এটা কথা কৈছিল যে কাম সেইটোৱে কৰক যিটো কাম কৰি আপুনি ভাল পায়। ৰাস্তা সলনি নকৰিব, ৰাস্তা বনাই লওক। ভয়তকৈ ডাঙৰ কোনো ভাইৰাছ নাই আৰু সাহসতকৈ ডাঙৰ কোনো ভেকচিন নাই। যোগ্য ইমানেই হোৱা যাতে তোমাক হৰাবলৈ চেষ্টা নহয় চক্ৰান্ত কৰিব লগা হয়। সফলতা মুখ চাই পোৱা নাযায়, সফলতাই সদায় কষ্ট বিচাৰে। জীৱনত সকলোবোৰেই সহজ হয় যেতিয়া আপুনি বিজি হয় আৰু জীৱনত সকলোবোৰেই টান হয় যেতিয়া আপুনি লেজি হয়। কেতিয়াও জীৱনত হাৰ নামানিব, কিজানি সফলতা আপোনাৰ আৰু এবাৰ চেষ্টা কৰাৰ কাৰণে বাট চাই আছে। সদায় মনত ৰাখিব, সকলোতকৈ ভাল সময়ৰ কাৰণে বেয়া সময়ৰ লগত যুদ্ধ কৰিব লগা হয়। এটা গছৰ গুটিয়ে একো আৱাজ নোহোৱাকৈ বাঢ়ে, কিন্তু এডাল গছ বহুত শব্দ কৰি বাগৰি পৰে। বিনাশ শব্দ কৰে, কিন্তু আগবঢ়াজনে মনে মনে থাকে। এইটোৱেই মৌনতাৰ শক্তি হয়। অকলেই সংঘৰ্ষ কৰিব লাগে এই জীৱন যুঁজত, কিয়নো মানুহে কেৱল সান্তনা দিয়ে, লগ নহয়। ভাগ্য সলনি হৈ যায় যেতিয়া ইচ্ছা মজবুত হয়, নহ'লে জীৱন পাৰ হৈ যায় ভাগ্যক দুখ দিওঁতে দিওঁতে। নিজৰ দৃষ্টি সদায় সেইটোৰ বস্তুৰ ওপৰত ৰাখিব যিটো আপুনি পাব বিচাৰে, সেইটো বস্তুৰ ওপৰত নহয় যিটো আপুনি হেৰুৱাই পেলাইছে। ভগৱানে যাক ওপৰলৈ উঠাব বিচাৰিছে তেওঁক সকলোতকৈ বেছি কষ্ট দিয়ে, কাৰণ কষ্টৰ লগত যুঁজি যাওঁতে তেওঁ সফল হৈ যাব। সিংহৰ লগত থাকিলে জীৱনত সংঘৰ্ষ কৰিবলৈ শিকাব। যদি কোনো গাধৰ লগত থাকে তেনেহ'লে সি সময়ৰ ওচৰত মূৰ দোৱাবলৈ শিকাব। কোনোৱে লগ নিদিয়ে আপোনাক ইয়াত। আপুনি সংঘৰ্ষ কৰিব লাগিব নিজে আৰু চম্ভালি ল'ব লাগিব নিজে। মানুহ তেতিয়া জ্ঞানী নহয় যেতিয়া সি ডাঙৰ ডাঙৰ কথা কয়, সি তেতিয়াহে জ্ঞানী হ'ব যেতিয়া সি সৰু সৰু কথা বুজি পোৱা হ'ব। মানুহ ইমান বিজি হ'ব নালাগে যাতে সি নিজৰ মা দেউতাক পাহৰি যায়, আৰু মানুহ ইমান ফ্ৰী হ'ব নালাগে যাতে সি নিজৰ সপোনক পাহৰি যায়। ডাঙৰ সপোন দেখাজনে নিজৰ সপোন কাকো সুধি নেদেখে। নিজৰ লক্ষ্যৰ ৰাস্তা যদি আনক সোধে তেনেহ'লে ৰাস্তা পাহৰি যাব, কিয়নো নিজৰ লক্ষ্যৰ গুৰুত্ব যিমান আপুনি বুজি পায় সিমান আৰু কোনো বুজি নাপায়। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব।